নমস্কাৰ বন্ধুসকল, SMS অলৰাউণ্ডাৰ চেনেলত আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, প্ৰতিদিনৰ দৰে আজিও মই এটা জবৰ নিউজ লৈ আহিছোঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইণ্ডিয়ান অভাৰচীজ বেংকত স্পেচিয়েলিষ্ট অফিচাৰৰ পোষ্টৰ কাৰণে জবৰ ভেকেঞ্চিজ ওলাইছে। যদি আপুনি ইণ্টাৰেষ্টেড হৈ থাকে তেতিয়াহ'লে চাই থাকক মোৰ সৈতে এই ভিডিঅ'টো, কাৰণ মই এই ভিডিঅ'টোৰ জৰিয়তে ইয়াৰ সকলোখিনি প্ৰচেছ আপোনালোকক জনাই দিম। প্ৰথমখন পোষ্টৰ নাম হৈছে মেনেজাৰ ইনফৰমেশ্যন ছিকিউৰিটি। ইয়াতে পোষ্টৰ সংখ্যা আছে 4টা। 2 নম্বৰ পোষ্টৰ নাম হৈছে ছিনিয়ৰ মেনেজাৰ ইনফৰমেশ্যন ছিকিউৰিটি। ইয়াতে পোষ্টৰ সংখ্যা আছে 4টা। 3 নম্বৰত আছে মেনেজাৰ ইনফৰমেশ্যন ছিষ্টেম অডিট। ইয়াতে পোষ্টৰ সংখ্যা আছে 6টা। 4 নম্বৰত আছে ছিনিয়ৰ মেনেজাৰ ইনফৰমেশ্যন ছিষ্টেম অডিট। ইয়াতে পোষ্টৰ সংখ্যা আছে 6টা। এতিয়া আহিল চিলেকশ্যন প্ৰচেছ। চিলেকশ্যন প্ৰচেছটো হ'ল অনলাইন এক্সাম পাতিব আৰু পাৰ্চনেল ইণ্টাৰভিউ ল'ব। এই দুয়োটা এক্সামতে আপুনি পাছ কৰিব লাগিব। এতিয়া আহিল এপ্লিকেশ্যন ফিজ। এপ্লিকেশ্যন ফিজ লাগিব SC ST আৰু PWDৰ কাৰণে 100 টকা, আৰু OBC আৰু আন সকলো কেণ্ডিডেটছৰ কাৰণে লাগিব 500 টকা। হাউ টু এপ্লাই, অৰ্থাৎ এপ্লাইটো কেনেকৈ কৰিব। এপ্লাইটো কৰিব আপুনি www.job.in, আৰু এই এপ্লাইটো কৰিব লাগিব আপোনাৰ 21 তাৰিখ 7 মাহ 2018 তাৰিখৰ পৰা 4 তাৰিখ 8 মাহ 2018 তাৰিখৰ ভিতৰত। আৰু অধিক জানিবলৈ এডভাৰটাইজমেণ্টত থকা PDF ফাইলটো আপুনি ডাউনলোড কৰি ল'ব। তেতিয়াহ'লে আপুনি গোটেইখিনি ইনফৰমেশ্যন পাই যাব। যদি এই ভিডিঅ'টো ভাল লাগি থাকে তেতিয়াহ'লে ভিডিঅ'টোৰ ওপৰত এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনাৰ বন্ধুসকলৰ সৈতে শ্বেয়াৰ কৰিব। আৰু যদি এনেকুৱা ধৰণৰ ভিডিঅ' আপুনি ৰেগুলাৰ পাবলৈ খোজে তেতিয়াহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তো আজিৰ কাৰণে এইখিনিয়ে। থেংক ইউ ফৰ ৱাটছিং।